এই পৃথিৱীত যদি ভালে থাকিব বিচৰা তেন্তে এই 6টি কথা নিতান্তই মানি চলা। কাৰণ এইটো মাথো তোমাৰ আৰু মোৰ ক্ষেত্ৰত নহয়, এই পৃথিৱীৰ সকলো মানুহৰ ক্ষেত্ৰতেই গুৰুত্বপূৰ্ণ। 1 নম্বৰ, টকা ইনকাম কৰিব শিকা। 2 নম্বৰ, অতিৰিক্ত মায়া ত্যাগ কৰা। 3 নম্বৰ, অতিৰিক্ত আশা এৰি দিয়া। 4 নম্বৰ, নিজক ভাল পাবলৈ শিকা। 5 নম্বৰ, চিন্তা কৰা বন্ধ কৰা। যিমানখিনি সম্ভৱ নিজক হাঁহি ফূৰ্তিত ৰখাৰ চেষ্টা কৰা। মনত ৰাখিবা, নিজক ভালে ৰখাৰ দায়িত্ব কিন্তু নিজকেই ল'ব লাগিব। আৰু 6 নম্বৰ, সকলোতকৈ বেছি নিজক সময় দিয়া। সকলোতকৈ বেছি নিজৰ কাৰণে সময় ব্যয় কৰা। সকলোতকৈ বেছি নিজৰ কেৰিয়াৰৰ কাৰণে সময় ব্যয় কৰা। মনত ৰাখিবা, শেষত তোমাক এইটোৱে সোধা হ'ব, তুমি কি কৰা, তোমাৰ ইনকাম কিমান। সেইটো হ'ব পাৰে কোনো ছোৱালীৰ দেউতা বা তোমাৰ আত্মীয় স্বজন। যদি অতীতক লৈ অনুতপ্ত হয় তেন্তে জীৱনত যিমান সময় বাকী আছে সেই সময়ক ত্ৰুটিমুক্ত ৰখাৰ চেষ্টা কৰা। এই পৃথিৱীত বেলেগৰ পৰা বেছি আশা নকৰিবা। মনত ৰাখিবা, মানুহ দুটা সময়তহে কাষত আহে। যেতিয়া তোমাৰ সাফল্য আহিব সিহঁতে তোমাক শুভেচ্ছা জনাব আহিব, আৰু যেতিয়া তুমি ব্যৰ্থ হ'বা সিহঁতে তোমাক সমালোচনা কৰিব আহিব। দক্ষতা তৈয়াৰ হয় অভিজ্ঞতাৰ পৰা, আৰু অভিজ্ঞতা আহে ব্যৰ্থতাৰ পৰা। গতিকে ব্যৰ্থতা কোনো বেয়া নহয়, এইটো সাফল্যৰ প্ৰথম ঢাপ। এই পৃথিৱীত সকলোতকৈ বেছি কানেকশ্যন বিল্ড কৰা উচিত ভগৱানৰ সৈতে। যদি তোমাৰ বিশ্বাস ভগৱানৰ ওপৰত থাকে আৰু ভগৱানৰ বিশ্বাস তোমাৰ ওপৰত আহে তেন্তে এই পৃথিৱীত তৃতীয় কোনো ব্যক্তিৰ প্ৰয়োজন নাই। ভগৱানে দিয়া এই পৃথিৱীত সকলোতকৈ ডাঙৰ উপহাৰটো কি জানানে? তোমাৰ মা দেউতা। মাকক আনন্দিত ৰখাৰ চেষ্টা কৰা, কাৰণ মায়ে আনন্দিত হ'লে ভগৱান তোমাৰ ওপৰত আনন্দিত হ'ব। দেউতাক আনন্দত ৰখাৰ চেষ্টা কৰা, কাৰণ তোমাৰ দেউতা আনন্দত থাকিলে হয়তো তোমাৰ কথাত ভগৱান মান্তি হৈ যাব। মনত ৰাখিবা, দেউতা নামৰ গছৰ ছাঁ যাৰ ওপৰত নাই তেওঁহে বুজি পায় ৰ'দৰ প্ৰখৰ কিমান। গতিকে প্ৰিয় মানুহবিলাকৰ ওপৰত গুৰুত্ব প্ৰদান কৰা, প্ৰিয় মানুহবিলাকৰ দায়িত্ব গ্ৰহণ কৰা। যদি বলতো কেতিয়াবা গৰ্ব হয় এইটো ভাবি যে মইবিহীন পৃথিৱী অচল, তেন্তে নিজৰ পূৰ্বপুৰুষসকলৰ কথা এবাৰ মনত কৰা। সিহঁত নাই সেইবুলি পৃথিৱী কি অচল? বিশ্বব্ৰহ্মাণ্ড থমকি গৈছে? এই পৃথিৱীত তোমাৰ মোৰ ভূমিকা সিমানেই যিমান এলেকাৰ ভিতৰত তোমাৰ মোৰ অস্তিত্ব। কিন্তু তুমি তোমাৰ জীৱনটোক যদি পৰিৱৰ্তন কৰা, জীৱনৰ উদ্দেশ্যবোৰ যদি পৰিৱৰ্তন কৰা, তেন্তে নিঃসন্দেহত মানুহে তোমাক মনত ৰাখিব, আৰু এইটো সফল ব্যক্তিসকলৰ লক্ষণ। চাবা, মানুহে সদায় নিজৰ কৰে, মোৰ টকা, মোৰ সম্পদ, মোৰ অমুক, মোৰ তমুক। কিন্তু এই পৃথিৱীত মোৰ ক'বলৈ কিনো আছে? জন্মটোও বেলেগৰ দান, নামটোও বেলেগে ৰখা, শিক্ষাটোও বেলেগৰ দান, আৰু শেষ যাত্ৰাও সেইটো বেলেগেই লৈ যাব। যদি কিবা কৰাৰ চেষ্টা কৰিব বিচৰা তেন্তে নিজক অহংকাৰ মুক্ত ৰখাৰ চেষ্টা কৰা। এই সমাজৰ মানুহবিলাক সলনি হৈ গৈছে, কাৰণ এই সমাজত জোতা বিক্ৰী হয় AC ৰুমত, আৰু কিতাপ বিক্ৰী হয় ৰাস্তাৰ ফুটপাথত। যি সমাজত জোতা বিক্ৰী হয় AC ৰুমত আৰু কিতাপ বিক্ৰী হয় ফুটপাথত, সেই সমাজত দুৰ্নীতিবাজ থাকিব 5 তলাত আৰু গুণীজন থাকিব গছ তলাত। এইটোৱে স্বাভাৱিক। মানুহে যিবিলাক লৈ লাজ কৰিব নালাগে সেইবিলাক লৈ লাজবোধ কৰে, আৰু যিবিলাক লৈ লাজ কৰিব লাগে তাত সিহঁতে নাকখন থৈ আহে। পুৰণা কাপোৰ, সাধাৰণ জীৱন যাপন, বৃদ্ধ মা দেউতা, দৰিদ্ৰ বন্ধু,
এইবিলাক কি লাজ পোৱা বস্তু? এইবিলাক কি লাজ পোৱাৰ বিষয়? ভাই মোৰ, নিজৰ চিন্তা ভাৱনা পৰিৱৰ্তন কৰা। কিয় কৈছোঁ জানা? মানুহে যেতিয়া কাৰোবাক প্ৰশংসা কৰে তেতিয়া খুব কম মানুহে সেইটো বিশ্বাস কৰে, কিন্তু যেতিয়া কাৰো বদনাম কৰে তেতিয়া প্ৰায় সকলোৱে বিশ্বাস কৰে। মনত ৰাখিবা, তুমি যি সমাজ পৰিৱৰ্তন কৰিব আহিছা সেই সমাজ পৰিৱৰ্তন হ'ব যদিহে তুমি নিজক পৰিৱৰ্তন কৰা, যদিহে আমি নিজক পৰিৱৰ্তন কৰোঁ। বন্ধুসকল, ভিডিঅ'টো আপোনালোকৰ কেনে লাগিল? ভাল লাগিলে লাইক কৰিব, কমেণ্টছ কৰিব আপোনাৰ মতামত, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি ফেচবুকত চাই আছে তেন্তে পেজটো ফ'ল' কৰিব। ধন্যবাদ।